গাইজ এতিয়া আমি আহি পাইলোহি তামুলী গাঁও। এইডোখৰ তামুলী গাঁও বুলি কয়, যিহেতু আৰু তামোল চাগে বেছিকৈ খায়, সেইটো কাৰণে তামুলী গাঁও বুলি কয় চাগে। ব'লকচোন বাৰু ভিডিঅ'টো আগলৈকে কি দেখাব পাৰোঁ চাই থাকক ভিডিঅ'টো মোৰ। চ' গাইজ এতিয়া আমি পাইছোঁহি জামুগুৰি। জামুগুৰি পোৱাগৈ নাই, কিন্তু পামগৈ এতিয়া। জামুগুৰি ব্ৰিজখন পাইছোঁ, ব্ৰিজখনৰ ওপৰেদি আমি গৈ আছোঁ এতিয়া ধুনীয়াকৈ। এতিয়া মানে চাওকচোন বাৰু, পৰিৱেশটো বহুত ধুনীয়া ব্ৰিজখনৰ, মানে কি ক'ম আৰু, ইমান ধুনীয়া। আৰু এইফালে চাওকচোন, এইফালে আপোনাৰ ট্ৰেইন যায় হা, এখন ট্ৰেইন যোৱা ব্ৰিজ হয়। আৰু এইফালে ব'লকচোন গৈয়ে থাকে। ইয়াতে অলপ ৰখি লৈছোঁ মানে এই একদম আহি পাইছোঁ এতিয়া আমি জামুগুৰি পিছফালে আছে আজি কম, আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈকে। ব'লকচোন যাম। তো গাইজ এইটোৱে আমাৰ হ'ল জামুগুৰি ৰেলৰ চিৰি। ৰাস্তাটো বহুত ভাল আছিলে আগতে, এতিয়া মানে কি হয় আপোনাৰ ডাম্পাৰবোৰ গৈ লোড গাড়ী গৈ ৰাস্তাটো বহুত বেয়া কৰি দিলে। আৰু মানে এতিয়া আকৌ কেতিয়া বনে আৰু সেইটো ভগৱানে জানিব হা। এইফালে কৰি এখন গেটখন দেখিছে নহয়, এইফালে কৰি আকৌ আমি এনেকৈ কৰি ঘূৰি যাব লাগিব, চাই থাকক আপোনালোকে। বিনা হাজৰিকা চেম্বাৰত আছোঁ, কাৰণ কৈ দিছোঁ আৰু আপোনালোকক মোৰ কি হৈছে, কিয় আহিছোঁ চেম্বাৰলৈ। যিহেতু মোৰ পেট বিষ হৈ আছিলে, পেট বিষ হোৱাৰ কাৰণে মানে হয়তো মই ভাবিছোঁ মোৰ চাগে পাথৰ হৈছে চাগে, কাৰণ মই পেকেটটো বহুত খাইছিলোঁ। পেকেট খোৱাৰ কাৰণে চাগে এনেকুৱা হৈছে। কিন্তু আজি মানে ইয়াতে আপোনাৰ দেখাই যাওঁ বুলি ভাবিছোঁ, কি হৈছেনো আপোনাৰ, মানে কি ক'ম আৰু, চাই থাককচোন ভিডিঅ'টো। তো গাইজ পেট বিষ হোৱাৰ কাৰণে মই আপোনালোকক ব্লগবোৰ দিব পৰা নাই। ভাল ওলাওচোন, তাৰপৰা আপোনালোকক ভাল ভিডিঅ' মই দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। এতিয়া আপোনাৰ চেম্বাৰটো খুলিছেহি, চাওকচোন চেম্বাৰটো খুলিছে আৰু দেখাই আছোঁ আপোনাক। হেল্ল' গাইজ, গুড মৰ্ণিং। যিহেতু কালি মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ, শেষ কৰিব নোৱাৰিলোঁ, যিহেতু আজি শেষ কৰি দিম বুলি ভাবিছোঁ। আৰু কালি মইতো গোলাঘাট গৈছিলোঁ, আপোনালোকে জানেই। গোলাঘাট মই কি কাৰণে গৈছিলোঁ আপোনালোকে কৈছিলোঁ। আৰু আজি এতিয়া মই আপোনালোকক দেখাই দিম কি হৈছিল মোৰ, কি নাই। চাই থাককচোন, ৰিপৰ্টটো আপোনালোকক দেখাই আছোঁ মই, চাই থাকিব ভিডিঅ'টো। চ' গাইজ এইখন দেখিছে, এইখন ডক্টৰৰ কাগজ হয়, বিপুল কুমাৰ দাস। এইখন আপোনাৰ, এইখন চাওক, দৰৱ যিমান দিছে নহয়, 3 মাহ দৰৱ খাবলৈ দিছে। দৰৱ খালে বোলে পাথৰটো ভাঙি যাব বুলি কৈছে, কিন্তু ভাঙেনে নাভাঙে সেইটো আৰু সময়ত গম পোৱা যাব। আকৌ আপোনাৰ আল্ট্ৰাচাউণ্ড কৰিব দিছে, আল্ট্ৰাচাউণ্ড কৰি আহিব লাগিব। 15 দিনত দিছে আকৌ আল্ট্ৰাচাউণ্ড কৰিবলৈ। চাই ল'ম বাৰু, দৰৱটো খাই লওঁ নে কি কয়। আৰু এইখন ৰিপৰ্টখন চাওক, ৰিপৰ্টটো এইটো চাওক, ভালকৈ দেখাই দিছোঁ বাৰু আপোনালোকক। এইখন মানে চব ফালে আপোনাৰ মানে আল্ট্ৰাচাউণ্ডটো কৰি চাইছে, আৰু মই দেখাই দিছোঁ কোন খিত পাথৰ হৈছে। এইটো দেখিছে নহয়, এইটি পকাকৈ দেখাই দিছোঁ, মই হাতে আঙুলিৰে দেখাই দিছোঁ বাৰু। এইটো দেখিছে, এই তিনিটাৰ মাজত এইটো বগাকৈ এটা আছে যে, সেইটো পাথৰটো
4.5 mm হৈছে। যেহেতু দৰৱটো খাব দিছে যেতিয়া আৰু ভালটো হ'বই চাগে। দৰৱটো খাই লৈ আৰু চ' গাইজ মোৰ মানে কি হয় আপোনাৰ কিডনিক পাথৰ হৈছে, মানে কিডনিক পাথৰ হৈছে বুলি কৈছে। কিডনি পাথৰটো মানে কি হয় আৰু ভাল হৈ যাব বুলি কৈছে ডক্টৰে, এইটো ভাগি যাব বুলি কৈছে। কিন্তু এতিয়া ভাগে নে নাভাগে এইটো আৰু মইতো গম নাপাম ন, এইটো আকৌ মানে আল্ট্ৰাচাউণ্ড কৰিলেহে গম পোৱা যাব। 15 দিনত যাব কৈছে, 15 দিনত গৈ আল্ট্ৰাচাউণ্ডটো কৰিব লাগিব। যিহেতু কৰি পানি ডক্টৰক দেখাব লাগিব, ডক্টৰে আৰু চাই মেলি কি কয় আৰু ক'ব আৰু। গতিকে ভিডিঅ'টো আজি ইমানেই আছিল। যদি চাই